মোৰ মৰমৰ ভণ্টি ভাইটিসকল আমাৰ এক্সাৰচাইজ 1.1ৰ 1 নম্বৰ কুৱেশ্যনটো কি কৈছে হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and -13 আৰু অসমীয়াত কি কৈছে 5 আৰু -13ৰ মাজত কেইটা অখণ্ড সংখ্যা আছে ওকে সো ইয়াত বৰ্তমান ইণ্টিজাৰ মানে কি ইণ্টিজাৰ মানে হৈছে অখণ্ড সংখ্যা ইণ্টিজাৰ মানে অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা কাক বোলে তোমালোকে জানা অখণ্ড সংখ্যা কি তোমালোকে গম পোৱা নে এতিয়া আমি বুজি লওঁ যে অখণ্ড সংখ্যা কাক বোলে ওকে সো মই ইয়াত এটা এক্সাম্পল লিখি আছোঁ সো এক্সাম্পলতে তোমাৰ অখণ্ড সংখ্যা কি হয় বা অখণ্ড সংখ্যাৰ এক্সাম্পল কি হয় সেইবোৰে আমি ধুনীয়াকৈ গম পাই যাম ওকে সো তোমালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাই গৈ থাকা সো তাৰ আগতে আমি এটা ধুনীয়াকৈ আমি এটা অখণ্ড সংখ্যাৰ কাৰণে আমি কি কৰিম এটা সংখ্যা ৰেখা এটা আমি আঁকি লওঁ এটা কি আঁকি লওঁ সংখ্যাক ৰেখা মানে নম্বৰ লাইন নম্বৰক অসমীয়াত কি কয় নম্বৰক অসমীয়াত কয় সংখ্যা নম্বৰক অসমীয়াত কয় সংখ্যা ওকে আৰু লাইনক অসমীয়াত কয় ৰেখা নম্বৰক অসমীয়াত কয় সংখ্যা লাইনক অসমীয়াত কয় ৰেখা সো আমি এতিয়া নম্বৰ লাইন আঁকিম মানে সংখ্যা ৰেখা আঁকিম ওকে সো সংখ্যা ৰেখাটো আমি আঁকি লওঁ সংখ্যা ৰেখা তাৰপিছতে আমি এক্সাম্পলটো ধুনীয়াকৈ চাই ল'ম ওকে সো এতিয়া আমি আঁকিম সংখ্যা ৰেখা সো এইটো অলপ ইপিনে দিলোঁ ওকে সো এইটো সংখ্যা ৰেখা তো এইটো সংখ্যা ৰেখা তোমালোকে কেনেকৈ আঁকা জানা কেনেকৈ কৰিব লাগে এইটো 0 ফাৰ্ষ্টতে দিলোঁ আমি মাজতে একদম মাজতে দিছোঁ ওকে তাৰপাছতে এইবোৰ হৈছে এটা লাইন এটা দাগ ওকে মানে ইউনিট ক'ব গ'লে তো ইয়াত 1 আছে 2 3 4 5 6 আৰু এইপিনে কি হয় জানা এইফালে কি হয় এইটোক তোমাৰ ধনাত্মক মানে পজিটিভ বুলি কয় পজিটিভ সাইড এইটো হৈছে পজিটিভ সাইড মানে ধনাত্মক ইংলিছত কয় কি পজিটিভ ওকে TIVE পজিটিভ আৰু এইটো সাইড হৈছে নেগেটিভ বা নিগেটিভ এইটোক তেনে কি বুলি ক'ব ঋণাত্মক ওকে নিগেটিভ আৰু ইংলিছত কয় কি নেগেটিভ ওকে এতিয়া চোৱা এইপিনে নেগেটিভ মানে কি এইটো বিয়োগ চিন আহিব তো কিহত বিয়োগ চিন আহিব -1 আহিব তেনেকৈ -2 আহিব -3 -4 -5 -6 আৰু এইটো যে আমি আঁকিছোঁ এইটো কি বুলি কয় নম্বৰ লাইন মানে সংখ্যা ৰেখা এইটো আমি বৰ্তমান আমি কিহত কৰি এইটো আমি ইংৰাজীত লিখোঁ ওকে ইংলিছত লিখোঁ নম্বৰ লাইন যদি তোমালোকে অসমীয়া মিডিয়ামৰ পৰা তোমালোকে পঢ়ি আছা বা তোমালোকে অসমীয়া আমাৰ 7তো এতিয়া তোমাৰ ক'ব গ'লে অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে হয়নে সো তোমালোকে যোনটো মিডিয়ামত তোমালোকে লিখা যদি তোমালোকে অসমীয়া মিডিয়ামত লিখিব খোজা অসমীয়া মিডিয়ামত লিখিবা আৰু যদি তোমালোকে ভাবিছা ইংৰাজীত মিডিয়ামত তোমালোকে এক্সাম দিবা বা পঢ়িবা বুলি ভাবিছা তেনেহ'লে তুমি ইংৰাজী মিডিয়ামত লিখিব পাৰা ওকে চ' নম্বৰ লাইন মানে সংখ্যা ৰেখা চ' এইটো হৈছে এটা এক্সাম্পল কিহৰ এক্সাম্পল এইটো হৈছে এটা এক্সাম্পল কিহৰ এক্সাম্পল জানা এইটো হৈছে অখণ্ড সংখ্যা মানে ইণ্টিজাৰ অখণ্ড সংখ্যাৰ এক্সাম্পল ইণ্টিজাৰ ইয়াতে চোৱা এইটোত তোমাৰ কি আছে এই নম্বৰ লাইনটোত কি আছে 6 5 4 3 2 1 0 -1 -2 -3 -4 -5 -6 ওকে সো এই গোটেইকেইটা নাম্বাৰ যি নাম্বাৰ আমি দেখা পাইছোঁ আৰু হ'ব এইপিনেও তোমাৰ ইনফাইনিট এইপিনে গৈয়ে থাকিব আৰু এইপিনেও তোমাৰ -7 -8 -9 -10 গৈয়ে থাকিব ওকে সো এইপিনেও অসীম মানে গৈয়ে থাকিব আৰু এইপিনেও অসীম মানে এইপিনে তুমি 6 7 8 9 1000 10,000 লাখ 10 লাখ কৰ'ৰ 10 কৰ'ৰ বিলিয়ন ট্ৰিলিয়ন যিমান মন যায় তোমালোকে গৈ থাকিব পাৰিবা আৰু এইপিনেও চেম -10 -20 -100 -1000 -1 লাখ -10 লাখ -1 কৰ'ৰ -10 কৰ'ৰ গৈ থাকিব পাৰিবা ওকে কোনো অসুবিধা নাই এতিয়া আমি এইখিনিলৈকে তোমালোকে কি বুজিছা যে অখণ্ড সংখ্যাৰ উদাহৰণ এক্সাম্পলবোৰ কি 0ৰ পৰা অসীমলৈ ধনাত্মক সাইডে অসীমলৈ বা পজিটিভ সাইডে তোমাৰ ইনফাইনিট মানে অসীমলৈ আৰু এইপিনেও কি নেগেটিভ সাইডেও তোমাৰ ইনফাইনিট মানে ঋণাত্মক সাইডেও তোমাৰ যিমান ইচ্ছা মানে গৈ থাকিবা সো এই গোটেইকেইটাকে কি বুলি কৈছে অখণ্ড সংখ্যা ওকে য'ত কি আহিব 0 আহিব 1 2 3 4 5 এইবোৰ আহিব আৰু পিনে -1 -2
-3 -4 এইবোৰ আহিব ওকে এতিয়া আমাৰ ইয়াত যে কৈছে how many integers are there in between 5 and -13 মানে 5 আৰু -13 মাজত কেইটা অখণ্ড সংখ্যা আছে সো এইটোৰ সলিউশনটো এতিয়া আমি কৰিম ওকে সো ইয়াৰ সলিউশনটো হ'ব লিখি লওঁ সলিউশন বুলি SOL সলিউশন লিখি লওঁ তো এইটোৰ আগতে আমি এটা কি কৰিম নম্বৰ লাইন এটা আঁকিব লাগিব ড্ৰ কৰিব লাগিব হয়নে সংখ্যা ৰেখা আমি ড্ৰ কৰিম সো ড্ৰ কৰোঁ আমি সংখ্যা ৰেখা ড্ৰ কৰোঁ অলপ ডাঙৰকৈ তোমালোকে সংখ্যা ৰেখাবোৰ অলপ আঁকিবলৈ ট্ৰাই কৰিবা ওকে তেতিয়াহ'লে দেখাত ধুনীয়া লাগে এতিয়া ফাৰ্ষ্টতে কৈছে আমাৰ যে হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 এণ্ড -13 সো ইয়াত চোৱা এইখিনিত চোৱা 5 ক'ত লাগি আছে ইয়ালৈকে আছে আৰু -13 ক'ব গ'লে 6 মানে আৰু এইপিনে আঁকিব লাগিব তো ছেম আমিও ইয়াতে এনেকৈ আঁকি ল'ম তো ইয়াতে আমি ফাৰ্ষ্ট অফ অল আমি ইয়াতে ধৰা আমি 0 লিখি ল'লোঁ 0 অ'কে তাৰপিছতে 1 2 3 4 5 6 7 8 যিমান মন যায় দিব পাৰিব বাট আমি কিহলৈকে আছে ইয়াত 5 আছে 5 আৰু -13 মাজত সো ইয়াতে আমি 1 2 3 4 5 6 7 এইটোলৈকে লিখি ল'ব আৰু এইপিনে -1 -2 -3 -4 -5 -6 -7 -8 কিহলৈকে লিখিম বাৰু আমি -13 আছে সো আমি -13লৈকে লিখিম তো -9 -10 -11 চাইছা মই যে কৈছোঁ ডাঙৰকৈ লিখিবা ধুনীয়া লাগিব দেখাত আৰু এটা কাৰণ হৈছে নহ'লে তোমালোকে ডাঙৰকৈ আঁকিবা নহ'লে জেগাই নহ'ব অ'কে তো এইটো চোৱা -13 লিখি ল'লোঁ দুই পিনে দি দিবা কাৰ চিন হৈ গ'ল এতিয়া আমি লিখি লওঁ ইয়াতে নম্বৰ লাইন বুলি লিখি লওঁ নহ'লে তোমালোকে পাহৰি যাবা নম্বৰ লাইন লিখিবলৈ সংখ্যা ৰেখা লিখিবলৈ তোমালোকে পাহৰি যাবা নাপাহৰা সেইটো কাৰণে মই আগতে লিখি লওঁ যে তোমালোকেও লিখি ল'বা সংখ্যা ৰেখা মানে এই সংখ্যা ৰেখাটো লিখিলে কি হয় জানা এইটো লিখিলে তোমালোকে মাৰ্কছ ফুল মাৰ্কছ পাবা মানে যদি এই ধৰি লোৱা এই মেথছটোত 3 মাৰ্কছ আছে তো তোমালোকে 3 মাৰ্কছে পাবা এই সংখ্যা ৰেখা বা তোমালোকে ধুনীয়াকৈ যদি কৰা অ'কে চ' ইয়াৰে প্ৰশ্নটোত কি আছিলে 5 এণ্ড -13 মাজত কেইটা অখণ্ড সংখ্যা আছে চ' এই সংখ্যা ৰেখাটোত 5 কোনটো এইটো আৰু -13 কোনটো এইটো অ'কে চ' এতিয়া কথাটো হ'ল 5 আৰু -13 মাজত কেইটা অখণ্ড সংখ্যা আছে এইটো তোমালোকে কেনেকৈ উলিয়াবা মানে এই 5টো আৰু -13টোত বাদ দি পেলাই এই মাজত কি আছে গোটেইকেইটা মিলি কেইটা হয় সেইকেইটাই হৈছে 5 আৰু -13 মাজত থকা অখণ্ড সংখ্যাবোৰ অ'কে চ' কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 কেইটা আছে 17টা অ'কে চ' ইয়াতে কি কৈছিলে দে আৰ ইন বিটুইন 5 and 13 চ' ইয়াত ইংৰাজীত কেনেকৈ লিখিবা তোমালোকে ইংৰাজীত লিখিম আমি দেয়াৰ আৰ 17 integers between 5 and -13 অ'কে অসমীয়াতে তোমালোকে লিখিবা যে 5 আৰু -13 মাজত 17টা অখণ্ড সংখ্যা আছে অ'কে তোমালোকে এইটো বুজি পাইছানে মোক কমেণ্ট কৰি জনাবাচোন অ'কে তাৰ পাছতে আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে ৰাইট গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট ইণ্টিজাৰ্ছ ইন বিটুইন 13 and -13 মানে আমাৰ কি কৈছে তুমি কুৱেশ্যনটো ভালকৈ বুজি ল'বা অ'কে তেতিয়াহে তোমালোকে ধুনীয়াকৈ মেথছটো কৰিব পাৰিবা যে কৈছে যে কি 13 আৰু -13 মাজত থকা আটাইতকৈ ডাঙৰ মানে গ্ৰেটেষ্ট আৰু আটাইতকৈ সৰু মানে স্মলেষ্ট ইণ্টিজাৰ মানে অখণ্ড সংখ্যা কেইটা কি অ'কে এইটো লিখিব লাগে চ' ইয়াতে কৈছে যে গ্ৰেটেষ্ট মানে হৈছে আটাইতকৈ ডাঙৰ অ'কে আৰু কৈছে কি স্মলেষ্ট মানে হৈছে আটাইতকৈ এইবোৰ সৰু কথা তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা অ'কে জানিব লাগে তেতিয়াহে তোমালোকে কুৱেশ্যনটো পঢ়ি পেলাই ধুনীয়াকৈ মেথছটো কৰিব পাৰিবা আটাইতকৈ সৰু গ্ৰেটেষ্ট মানে হৈছে আটাইতকৈ ডাঙৰ
আৰু স্মলেষ্ট মানে হৈছে আটাইতকৈ সৰু অ'কে মানে এইটো বুজিব হ'লে এইটো এটা লাইন এইটো এটা লাইন আৰু এইটো এটা লাইন চ' এই তিনিটাৰ ভিতৰত চবতকৈ ডাঙৰ কোনটো গ্ৰেটেষ্ট কোনটো এইটো হয়নে এইটো এইটো আৰু চবতকৈ সৰু মানে স্মলেষ্ট কোনটো এইটো হয়নে আৰু এইটো হৈছে মিডল মানে এইটো বেছি ডাঙৰো নহয় বেছি সৰুও নহয় এই তিনিটাৰ ভিতৰত অ'কে তোমালোকে এইটো বুজি পাইছা অ'কে মই গম পাইছোঁ অ'কে চ' ইয়াৰ আনচাৰটো এতিয়া আমি কৰিম চ' কৈছে কি ৰাইট গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট ইণ্টিজাৰ্ছ ইন বিটুইন 13 এণ্ড -13 চ' ইয়াৰ আনচাৰটো আমি কৰিম এতিয়া সলিউশ্যন এইচ নহয় দেই এল সলিউশ্যন এইটোৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া আমি নাম্বাৰ লাইন ড্ৰ কৰিব লাগিব সংখ্যা ৰেখা আমি আঁকিব লাগিব তো এতিয়া আমি সংখ্যা ৰেখা আঁকিম এতিয়া সংখ্যা ৰেখা যে আঁকিম আমি কিহৰ পৰা কিহলৈকে আঁকিম তোমালোকে জানা কেনেকৈ আঁকিম আমি ইয়াত কি কৈছে 13 কৈছে আৰু -13 কৈছে 13 আৰু -13 তো আমি এইপিনে মাইনাছ আছে তো মাইনাছ হ'লে আমি 13লৈকে লিখিম আৰু ইয়াত একো নাই মানে কি প্লাছ মানে ধনাত্মকলৈকে আমি 13লৈকে লিখিম চ' সলিউশ্যন চ' তো ড্ৰ কৰোঁ অলপ ডাঙৰকৈ কৰিম কাৰণ 13 আৰু -13 বহুত দূৰে দূৰে হ'বতো অ'কে আৰু অলপ ডাঙৰকৈ কৰি লওঁ চ' 13 আৰু -13 কৈছে তো একদম তোমালোকে একদম মাজত দিবা এইটো জিৰ'টো শূন্যটো তাৰপাছতে এইপিনে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 দি থ'ব পাৰিবা আৰু এইপিনে 1 2 3 4 5 6 7 8 9 10 11 12 13 অ'কে আৰু যদি ইচ্ছা কৰা আৰু দি দিয়া অলপ গেপকৈ দিবা ডাঙৰকৈ লিখিবা চাইছা এইটো আৰু এইটো বুজিবই পৰা নাই তোমালোকে কিন্তু এইটো ভুল নকৰিবা অ'কে চ' এইপিনে অলপ আমি গেপ দি দিওঁ 1 2 3 4 5 6 7 8 9 9 10 আৰু আঁকিব লাগিব 10 11 12 13 চ' -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 and -13 অ'কে এতিয়া ইয়াত আমি লিখি লওঁ নাম্বাৰ লাইন এইটো নাপাহৰিবা নাম্বাৰ লাইন আমি লিখি ল'লোঁ এতিয়া কুৱেশ্যনটোত কৈছিলে কি 13 আৰু -13ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাকেইটা কি তোমালোকে কোৱাচোন কি হ'ব চ' ইয়াত 13 ক'ত আছে 13 এইটো হৈছে 13 আৰু কৈছে -13ৰ মাজত সেইটো হ'ব -13 অ'কে এইটো হৈছে -13 এইটো হৈছে তোমাৰ +13 তো এই দুটাৰ মাজত আটাইতকৈ ডাঙৰ এতিয়া চোৱা এইটো চোৱা প্লাছৰ ছাইডে এইটো হৈছে 0 এইটো হৈছে কি 0 তো 0ৰ পৰা আটাইতকৈ ডাঙৰ কোনটো 12 আটাইতকৈ ডাঙৰ 0 মানে আটাইতকৈ দূৰত আছে বাবা এইটো তোমালোকে এনেকৈ মনত ৰাখা 0ৰ পৰা চবতকৈ দূৰত আটাইতকৈ দূৰত কি আছে 12 মানে এইটো হ'ব 12টো চবতকৈ ডাঙৰ আৰু এইপিনে চোৱা 0তকৈ আটাইতকৈ দূৰত আছে -12 তো এইটো হ'ব সৰু আটাইতকৈ আৰু এইপিনে হৈছে এইটো আটাইতকৈ এইটো 12টো আটাইতকৈ ডাঙৰ অ'কে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু চ' ইয়াৰ আনচাৰটো হ'ব গ্ৰেটেষ্টটো হৈছে এইটো কিমান 12th এণ্ড স্মলেষ্ট হৈছে -12th বুজিছা কেনেকৈ হৈছে এইটো যে মই লিখিলোঁ কেনেকৈ লিখিলোঁ তোমালোকে ভালকৈ বুজি লোৱা গ্ৰেটেষ্ট মানে 0ৰ পৰা এইটো তেনেকৈ মনত ৰাখিবা 0ৰ পৰা আটাইতকৈ দূৰত কি আছে 12th
মানে 13 আৰু -13 মাজত 13 আৰু -13 মাজৰ কথাটো কৈ আছোঁ মই তো -13 এইটো তো 0 পৰা আটাইতকৈ দূৰত আছে 13টো কিন্তু এই দুটাকটো বাদ দিব লাগিব ন 13 আৰু এপিনে তোমাৰ -13টোক বাদ দিব লাগিব বাদ দি পেলাই এইটো 12 আৰু এই -12 আৰু +12ৰ মাজত থকা সংখ্যাকেইটাৰ কথা কৈ আছোঁ মই অ'কে তো এইটোৰ মাজত আটাইতকৈ ডাঙৰ হৈছে 12 আৰু মাইনাছৰ পিনে হৈছে আটাইতকৈ সৰু -12 অ'কে বুজিছা কিবা যদি নুবুজা কমেণ্ট কৰিবা অ'কে ধুনীয়াকৈ কমেণ্ট কৰিবা আৰু তোমালোকে ক'ৰ পৰা তোমালোকে ভিডিঅ'টো চাই আছা ক'বাচোন কোনটো জিলাৰ পৰা তোমালোকে চাই আছা আৰু তোমালোকে লাইক এটা কৰি দিবা ছাবস্ক্ৰাইবো কৰি দিবা তাৰপাছতে আমাৰ 3 নম্বৰ কুৱেশ্যনটো কি কৈছে প্লট দ্য ফলোয়িং ইণ্টিজাৰ্ছ অন নম্বৰ লাইন প্লট দ্য ফলোয়িং ইণ্টিজাৰ্ছ অন নম্বৰ লাইন ইণ্টিজাৰ মানে কি এইটো মনত ৰাখিব ট্ৰাই কৰিবা অ'কে এইটো কি হৈছে অখণ্ড সংখ্যা কি কৰিব লাগে এইকেইটা হৈছে কি অখণ্ড সংখ্যাক কি কৰিব লাগে আমি নম্বৰ লাইন মানে সংখ্যা ৰেখাত বহুৱাব লাগে অ'কে চ' এইটো মই আঁকি লৈছোঁ এতিয়া আমি ডাইৰেক্ট আমি এইটোত বহুৱাই দিম চ' ইয়াত যদি মই 0 লিখোঁ অ'কে তাৰপাছতে ফাৰ্ষ্টতে চোৱাচোন এইটো কি আছে মাইনাছ কি আছে -6 তো এইটো -1 -2 -3 -4 -5 -6 এইটোত আহিব অ'কে -6 এইটোত আহিব কেনেকৈ 1 2 -1 -2 -3 -4 -5 -6 তাৰপিছত কি আছে 4 তো 1 2 3 4 এইটোত আহিব 4 তাৰপাছত কি আছে -10 তো -6 এইটো কি আছে -6 তো আৰুতো আমি আঁকিব লাগিব হয়নে তো আঁকি লওঁ -7 -8 -9 আৰু -10 ইয়াত জেগা হোৱা নাই কাৰণে মই ইয়াত লিখিছোঁ তোমালোকে তেনেকৈ কিন্তু ভুল নকৰিবা দেই আগতে তোমালোকে আঁকি পেলাই মেজাৰমেণ্ট মানে জুখি পেলাই তোমালোকে আঁকিবা অ'কে তাৰপাছতে এইটো হৈ গ'ল আমাৰ -10 হৈ গ'ল এতিয়া 5 তো 4 আছে ইয়াত 4ৰ পিছত 5 এণ্ড লাষ্টত কি আছে আমাৰ -1 তো এইটো -1 0 পিছত -1 অ'কে বুজি পাইছা তো এইটো কি আঁকিছোঁ আমি নম্বৰ লাইন আঁকিছোঁ তো নম্বৰ লাইনটো আমি লিখি লওঁ নম্বৰ লাইন মানে সংখ্যা ৰেখা অ'কে এইটো হৈছে আনচাৰটো তাৰপাছতে আমাৰ 4 নম্বৰ কুৱেশ্যনটো কৈছে ৰাইট 5 নেগেটিভ ইণ্টিজাৰ্ছ হুইচ আৰ গ্ৰেটাৰ দেন -15 মানে 5টা নেগেটিভ মানে ঋণাত্মক ইণ্টিজাৰ মানে হৈছে অখণ্ড সংখ্যা 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা যি কি হয় -15তকৈ ডাঙৰ হয় মানে গ্ৰেটাৰ মানে ডাঙৰ তো গ্ৰেটাৰ দেন -15 অ'কে তো -15তকৈ ডাঙৰ হয় চ' মই এইটো কি কৰিছোঁ চোৱা এইটো সংখ্যা ৰেখাটো আঁকি লৈছোঁ নম্বৰ লাইনটো মই আঁকি ল'লোঁ ড্ৰ কৰি ল'লোঁ এতিয়া ইয়াত চোৱা কি কৈছে -15 তো -15 ক'ত আছে এইটো -15 হয়নে তো -15তকৈ ডাঙৰ কৈছে তো ডাঙৰ মানে কি হ'ব চোৱা মাইনাছ মানে যিমান দূৰলৈকে আমি মাইনাছলৈ গৈ থাকোঁ সেই সংখ্যাটো সিমানেই সৰু হৈ গৈ থাকে চ' এই গোটেই সংখ্যা ৰেখাটোত চবতকৈ সৰু কোনটো ক'ব গ'লে এইটো -16লৈকে লিখিছোঁ মই তো -16টো হ'ব এই সংখ্যা ৰেখাটোত আটাইতকৈ সৰু অ'কে এইটো কেনেকৈ তোমালোকে বুজি লোৱা মানে যদি তোমাৰ মাইনাছ ক'ব গ'লে কম আৰু প্লাছ মানে বেছি তো কম মানে ভাবি লোৱা প্লাছটো কাটি দিছোঁ ভাবি লোৱা এইটো মাইনাছ তো মাইনাছ তোমাৰ 100 -100 মানে তোমাৰ -100 মানে তোমাৰ বাকী আছে তোমাৰ এটা দোকানত গ'লা এইটো এটা ভাবি লোৱা এটা দোকান অ'কে চ' এইটো এটা ঘৰ বা এটা শ্বপ তো দোকানত গৈ পেলাই তুমি বাকীত বস্তু আনিছা বোলে আলু কিনি আনিছা অ'কে আলু কিনি আনিছা এক্সাম্পলৰ কাৰণে মই আঁকি দিছোঁ দেই আলু কিনি আনিছা ধৰি লোৱা 30 ৰুপিছৰ তুমি কেছ দি কিনি আনা নাই টকা দি কিনি আনা নাই বাকীত আনিছা চ' এইটো -30 হৈ আছে মানে বাকীত আনিছাটো সেইটো কাৰণে -13 অ'কে আৰু আকৌ তুমি কৈছা আলু শেষ হৈ গ'ল আলুটো আনিলা তাৰপিছত মায়ে কৈছে বোলে কি পিঁয়াজো নাই অৰ্থাৎ পিঁয়াজ আনিব গ'লা আকৌ বোলে কিমান 20 টকাৰ পিঁয়াজো আনিব গ'লা সেইটোতো কি বাকীতে আনিব গৈছা চ' সেইটো কিমান হ'ল 30 টকাৰ আলু 20 টকাৰ পিঁয়াজ এতিয়া এইটোতকৈ ডাঙৰ বেছি মানে এইটোতকৈ ডাঙৰ কোনটো বেছি ডাঙৰ হ'ব 30 -30 বেছি ডাঙৰ হ'ব নে -20টো বেছি ডাঙৰ হ'ব -20 কিয়
কাৰণ -30তকৈ -20 বেছি ডাঙৰ কিয় মানে এইটো ডাঙৰটো কিয় হ'ল কাৰণ -30 বেছি বাকী আছে মানে বেছি তলত আছোঁ আমি আৰু -20 মানে অলপ ওপৰত আছোঁ এই জিৰ'ত পাবলৈ হ'লে জিৰ'টো পাবলৈ হ'লে -30টো বহুত দূৰত হ'ব আৰু -20টো অলপ ওচৰত -30তকৈ অলপ ওচৰত হ'ব আৰু ইয়াত বৰ্তমান কি কৈছে এইটো ৰাইট 5 নেগেটিভ ইণ্টিজাৰ্ছ উইচ আৰ গ্ৰেটাৰ দেন -15 তো এইটো -15 আছে ইয়াত তো -15তকৈ ডাঙৰ মানে জিৰ' আটাইতকৈ ওচৰত আছে কিমান -1 তো এইটো হ'ব আটাইতকৈ ডাঙৰ -2 হ'ব তাতকৈ অলপ সৰু -3 হ'ব তাতকৈ সৰু এনেকৈ সৰু গৈ থাকিব মানে যিমান দূৰলৈ যাম আমি সিমান সৰু গৈ থাকিম তো -15তকৈ ডাঙৰটো এইটো হ'ব না তো এইটো -14 হ'ব -13 হ'ব -12 হ'ব -11 হ'ব আৰু -10 হ'ব আনচাৰটো অ'কে চ' ইয়াৰ আনচাৰটো হ'ব -14 -13 -14 -13 -12 -11 আৰু কেইটা হ'ল 1 2 3 4 আৰু -10 এইকেইটা হৈছে কি are the ইণ্টিজাৰৰ আগত লিখিব লাগিব নেগেটিভ integers are greater than -15 মোৰ মৰমৰ ভণ্টি ভাইটিসকল তাৰ পাছতে আমাৰ 5 নম্বৰ কুৱেশ্যনটো কি কৈছে মেনশ্যন ইফ ট্ৰু অৰ ফলছ চ' 1 নম্বৰত আছে কি পজিটিভ ইণ্টিজাৰ্ছ আৰ কল্ড এজ নেচাৰেল নাম্বাৰ অ'কে তো নেচাৰেল নাম্বাৰ কি বুলি কয় অসমীয়াত কি বুলি কয় স্বাভাৱিক সংখ্যা এটা স্বাভাৱিক সংখ্যা এতিয়া তোমালোকে এটা এক্সাম্পল এইটো চাই লোৱা এইটো চালে তোমালোকে চব বুজিবা অ'কে তো নেচাৰেল নাম্বাৰ কি নেচাৰেল নাম্বাৰ মানে হৈছে এয়া ইয়াৰ পৰা 1ৰ পৰা যিমান আছে 1ৰ পৰা ক'ব গ'লে 1 2 3 4 5 6 7 8 9 10 11 12 100 1000 10,000 যিমান আছে চবকে কি বুলি কয় নেচাৰেল নাম্বাৰ অ'কে কি বুলি কয় নেচাৰেল নাম্বাৰ এতিয়া ইয়াত কি কৈছে পজিটিভ ইণ্টিজাৰ্ছ আৰ কল্ড মানে ধনাত্মক ইণ্টিজাৰ মানে হৈছে অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা আৰু ইয়াত কি আছে চোৱা ইয়াত আছে ইয়াত যিমান দেখা পাই আছা চব কি অখণ্ড সংখ্যাই হয় ইণ্টিজাৰেই হয় অ'কে তো ইয়াত কি কৈছে পজিটিভ মানে যাৰ আগত প্লাছ থাকে ইয়াত একো নাই মানে কি আছে এইবোৰ হৈছে ধনাত্মক মানে এইবোৰ হৈছে পজিটিভ আৰু ইয়াতো তুমি দেখা পাই আছা বিয়োগ আছে মাইনাছ আছে তো এইটো কি হ'ব নেগেটিভ মানে ঋণাত্মক চ' ইয়াত প্ৰশ্নটো কি কৈছে যে পজিটিভ ইণ্টিজাৰ্ছ আৰ কল্ড এজ নেচাৰেল নাম্বাৰ চ' এইটো কি হ'ব ইয়াতো কি আছে পজিটিভ হয় এইবিলাক পজিটিভ হয়নে তো এইটো কি হ'ব ট্ৰু হ'ব এইটো কি হ'ব এনচাৰ TRUE ট্ৰু হ'ব অ'কে তাৰপিছতে আমাৰ ছেকেণ্ডটো হৈছে all the integers are whole number মানে কি বুজি পাইছা ইণ্টিজাৰ মানে অখণ্ড সংখ্যা মানে সকলোবোৰ অখণ্ড সংখ্যাকে হোল নাম্বাৰ বুলি কয় এইটো সত্য নে অসত্য তোমালোকে কোৱাচোন সকলোবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় হোল মানে হোল নাম্বাৰক অসমীয়াত কি বুলি কয় পূৰ্ণ সংখ্যা বুলি কয় চ' পূৰ্ণ সংখ্যা নহয় ইয়াৰ কাৰণটো কি কাৰণটো হৈছে চোৱা এইটো ইয়াতে আমি বৰ্তমান সংখ্যা ৰেখা এটা আঁকি লওঁ সংখ্যা ৰেখা আঁকি লওঁ অ'কে চ' এইটো 0 1 2 3 4 5 6 -1 -2 -3 -4 ইয়াতে কৈছে চোৱা ইয়াত কৈছে কি all the integers are whole number মানে ইয়াত যে all the integers মানে ইয়াত যিমান লিখিছোঁ চব গোটেইকেইটাটো অখণ্ড সংখ্যা -3 -4 -1 0 1 2 3 4 এইবোৰ চব কি এইবোৰ হৈছে অখণ্ড সংখ্যা এইবোৰ চব কি ইণ্টিজাৰ অ'কে চ' ইয়াতে কি কৈছে যে সকলোবোৰেইতো ইণ্টিজাৰে হয় কিন্তু ইয়াতে এটা কথা কৈছে হোল নাম্বাৰ সকলোবোৰ পূৰ্ণ সংখ্যাই কি অখণ্ড সংখ্যা নহয় পূৰ্ণ সংখ্যাৰ এক্সাম্পল কি পূৰ্ণ সংখ্যাৰ এক্সাম্পল হৈছে 0ৰ পৰা ষ্টাৰ্ট হয় 0 1 2 3 4 5 6 0 1 2 3 4 5 6 এইবোৰ হৈছে পূৰ্ণ সংখ্যাৰ এক্সাম্পল
আৰু তেনেহ'লে নেচাৰেল নাম্বাৰ এক্সাম্পল কি আছিলে 1ৰ পৰা ষ্টাৰ্ট হৈ গ'লে এইবোৰ কয় নেচাৰেল নাম্বাৰৰ এক্সাম্পল নেচাৰেল নাম্বাৰৰ এক্সাম্পল আৰু যদি লগতে 0টো আহি যায় তেতিয়া হৈ যায় পূৰ্ণ সংখ্যাৰ এক্সাম্পল আৰু ইংৰাজীত কি কয় ইংলিছত হোল নাম্বাৰ কি কয় হোল নাম্বাৰ অ'কে চ' ইয়াৰ আনচাৰটো কি হ'ব অসত্য তাৰপিছতে কি হৈছে নাম্বাৰ লাইন ইজ এক্সটেণ্ডেড টু ইনফিনিটি অন দ্য বোথ ছাইড অফ 0 মানে এইটো চোৱা এইটো হৈছে 0 এইটো হৈছে 0 এপিনে আৰু এপিনে এতিয়া এপিনে 1 2 3 4 5 6 1 2 3 4 5 6 2 এনেকৈ -1 -2 -3 -4 এইটো আমি অলপ আগতে কৈছিলোঁ যে 0ৰ পৰা দুয়ো ছাইডে এইটো সু ছাইড মানে ধনাত্মক ছাইড এইটো হৈছে বাও ছাইড মানে ঋণাত্মক ছাইড তো সোঁ ছাইডে হওক বা বাও ছাইডেই হওক সকলোবোৰতে অসীমলৈ যাব অসীমলৈ মানে 6 7 8 9 10 11 12 13 14 1000 2000 গৈ থাকিব আৰু এইপিনেও -4 আছে ইয়াত আছে তো -5 -6 -7 -8 1000 2000 -1000 -2000 -1 লাখ -1 crore -10 crore মানে গৈ থাকিব অ'কে তো অসীমলৈ গৈ থাকিব সেইটো কাৰণে কি কৈছে ইনফিনিটি অ'কে বুজি পাইছা তো এইটো কি হ'ব সত্য আৰু ইংলিছত ট্ৰু TRUE ট্ৰু এইটো কি আছিলে ট্ৰু এইটো ইয়াত আমি কি লিখিছিলোঁ অসত্য লিখিছিলোঁ এইটো হ'ব ফলছ তাৰপাছতে আমাৰ 4 নম্বৰতে কৈছে 0 এণ্ড নেগেটিভ ইণ্টিজাৰ্ছ ফৰ্ম দ্য কালেকশ্যন অফ হোল নাম্বাৰ কি হৈছে 0 মানে 0 আৰু নেগেটিভ ইণ্টিজাৰ মানে হৈছে ঋণাত্মক অখণ্ড সংখ্যাবোৰ এটা কালেকশ্যন কিহৰ কালেকশ্যন হোল নাম্বাৰৰ কালেকশ্যন নেকি পূৰ্ণ সংখ্যাৰ কালেকশ্যন নেকি মানে 0 কৈছে 0 এণ্ড মানে আৰু 0 আৰু নেগেটিভ ইণ্টিজাৰ নেগেটিভ মানে মাইনাছ তো নেগেটিভ ইণ্টিজাৰ মানে সংখ্যাবোৰ তো -1 -2 -3 এইবোৰ কি কালেকশ্যন নেকি এটা পূৰ্ণ সংখ্যাৰ এটা কি কালেকশ্যন হয় নেকি মানে অখণ্ড সংখ্যাত 0ৰ লগত এইবোৰ যে আহিছে -1 -2 -3 -4 এইবোৰ যে আহিছে এইবোৰক কি পূৰ্ণ সংখ্যা বুলি কয় নেকি হোল নাম্বাৰ বুলি কয় নেকি হোল নাম্বাৰ বুলি নকয় কি বুলি কয় তেতিয়াহ'লে এইবোৰক কি বুলি কয় নেগেটিভ ইণ্টিজাৰ এইবোৰক অনলি নেগেটিভ ইণ্টিজাৰ বুলি কয় মানে ইয়ালৈকে হ'ব -1ৰ পৰা -5 লৈকে নেগেটিভ ইণ্টিজাৰ মানে ঋণাত্মক অখণ্ড সংখ্যা এই 0টো তোমাৰ নেগেটিভো নহয় পজিটিভো নহয় অ'কে আৰু এইবোৰ হৈছে পজিটিভ ইণ্টিজাৰ আৰু এইবোৰকে কয় নেচাৰেল নাম্বাৰ বুলিও কয় নেচাৰেল নাম্বাৰ মানে যোনটো 1ৰ পৰা ষ্টাৰ্ট হয় অ'কে আৰু 0ৰ পৰা ষ্টাৰ্ট হ'লেই তোমাৰ হোল নাম্বাৰ আহি যায় হোল নাম্বাৰ অ'কে হোল নাম্বাৰ আহি যায় চ' ইয়াতে কৈছিলে যে 0 মানে 0 আৰু -3 -1 -2 -3 এইবোৰ কি পূৰ্ণ সংখ্যা নেকি পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যাৰ এক্সাম্পলটো 0ৰ পৰা ষ্টাৰ্ট হয় ন হোল নাম্বাৰৰ এক্সাম্পল 0ৰ পৰা ষ্টাৰ্ট হয় সেইটো কাৰণে কি হ'ব ফলছ তাৰ পাছতে 5 নম্বৰ কি কৈছে ইফ a + b = 0 then one of them is additive inverse of other and vice versa মানে ইয়াত কি কৈছে a + b = 0 যদি হয় এটা আনটোৰ কি হ'ব যোগাত্মক বিপৰীত এটাই আনটোৰ যোগাত্মক বিপৰীত হ'ব মানে ধৰি লোৱা ইয়াতে তোমাৰ কি লিখোঁ ইয়াতে কোৱা এইটো যাতে 0 ওলাই যায় 0 মানে a + b = 0 কৈ দিছে ইফ a + b = 0 দেন ওৱান অফ দেম মানে এইটোৱে দুটাৰ মাজতে কি হ'ব ইজ এডিটিভ ইনভাৰ্ছ অফ আদাৰ এণ্ড ভাইচ ভাৰ্ছা মানে এটাই আনটোৰ যোগাত্মক বিপৰীত মানে এই দুটা যোগ কৰি যদি আমি 0 পাওঁ মানে a + b যোগ কৰি যদি আমি 0 পাওঁ মানে এইটো ধৰি লোৱা 3 - 3 = 0 5 - 5 = 0 তো এইটো পাই আছোঁ না আমি 0 পাই আছোঁ এতিয়া ধৰি ইয়াত যদি আমি তোমাৰ লিখোঁ 5 - 3 এইটোতো 2 পাই গৈছোঁ 0টো পোৱা নাই আমি 0 আমি পোৱা নাই মানে 0 পোৱা নাই চ' আমি 0 পাব লাগিব চ' a + b = 0 আমি পাওঁ অ'কে চ' এইটো কাৰণে এইটো কি হ'ব ট্ৰু TRUE ট্ৰু তাৰপাছতে আমাৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে ৰাইট এ পেয়াৰ অফ ইণ্টিজাৰ আচ্ছা ইয়াত যে কৈছে পেয়াৰ PAIR পেয়াৰ মানে কি পেয়াৰ মানে হৈছে যোৰা অ'কে যোৰা যেনেকুৱা বোলে কি আছে দুটা চেণ্ডেল অ'কে দুটা কি আছে চেণ্ডেল দুটা চেণ্ডেলক কি বুলি কয় এযোৰ হয়নে
তো এযোৰ তো জোৰে তো পেয়াৰ এইটো ইংলিছত ক'ব ওৱান পেয়াৰ অফ শ্বু অ'কে চ' ইয়াতে ভালকৈ আঁকিব পৰা নাই মই চ' তথাপিও ওৱান পেয়াৰ মানে তাত দুটা আছে তো দুটা হৈ এটা পেয়াৰ হয় অ'কে আৰু ইয়াত কি কৈছে চাম মানে অসমীয়াত হৈছে চাম মানে হৈছে যোগ এইবোৰ তোমালোকে মনত ৰাখিবা SUM চাম মানে হৈছে যোগ তেনেহ'লে আৰু এটা আছে কি ডিফাৰেঞ্চ RENC ডিফাৰেঞ্চ মানে হৈছে বিয়োগ অ'কে এই দুটা তোমালোকে মনত ৰাখিবা এই দুটা এতিয়াই লাগিব আমাক চ' চাম মানে যোগ আৰু ডিফাৰেঞ্চ মানে হৈছে বিয়োগ অ'কে চ' ইয়াৰ যোনটো আনচাৰটো চলিউশ্যনটো এতিয়া আমি কৰোঁ চ' ফাৰ্ষ্টতে আমি চলিউশ্যনটো লিখি লওঁ এতিয়া এই মেথছটো কৰাৰ এটা ট্ৰিক মই তোমালোকক শিকাই দিওঁ হা চ' ইয়াত চোৱা কি আছে -3 আছেতো তো -3 থাকিলে তোমালোকে কি কৰিবা এইটো যি আছে মাইনাছ থাকিলে তোমালোকে এনচাৰত 3টো লিখি ল'বা আৰু ইয়াত কি কৈছে হুজ চাম মানে কি কৈছিলোঁ চাম মানে যোগ তো যোগ দিলোঁ অ'কে আৰু কি কৈছে হুজ চাম ইজ -3 ইকুৱেল -3 অ'কে মানে ইয়াৰ অসমীয়াতে হ'ব যাৰ যোগফল -3 যোগ কৰি পেলাই আমি -3 ওলাব লাগে দুটা সংখ্যা আমি যোগ কৰি পেলাই -3 ওলাব লাগে চ' এটা সংখ্যা লিখিলোঁ আৰু এটা সংখ্যা ইয়াতে হ'ব অ'কে তো ইয়াতে আমি লিখিম ইয়াত কি লিখিম জানা ইয়াৰ এইটো কিমান 3 তো 3 2 জাৰ কিমান 3 2 জাৰ 6 লিখি দিম বাট ইয়াতে মাইনাছ এটা দি দিবা ইয়াত যেনেকুৱা মাইনাছ আছে ইয়াত আছে বুলি নিদিবা এইটো মনত ৰাখিবা অ'কে তো মাইনাছ এটা দি দিবা তোমালোকে বুজিছা অ'কে ইয়াতে চোৱা আমি কি কৰিছোঁ ফাৰ্ষ্টতে ইয়াত -3 আছে মানে যাৰ যোগফল -3 আমাক যোগফল উলিয়াব লাগে চ' তাত -3 আছে আমি অকল 3 লিখিছোঁ আৰু এইটো ইমপ্লাই চিন দিব লাগিব অ'কে ইমপ্লাই চিন দিলোঁ আমি তো ইমপ্লাই চিন দি পেলাই 3 লিখিলোঁ প্লাছ দিলোঁ প্লাছ কিয় বোলে চাম আছে কাৰণে SUM চাম মানে যোগ প্লাছ আৰু এইটো 3 ডাবল কিমান 3 ডাবল হৈছে 3 2 জাৰ কিমান 6 তো 6ৰ লগত আমি জাষ্ট মাইনাছ দি দিলোঁ তাৰপিছতে ইকুৱেল -3 হৈ গ'ল এতিয়া আকৌ ইমপ্লাই চিন এতিয়া 3টো নামি আহিলে এইটো 3টো নামি আহিলে তাৰপিছতে প্লাছে মাইনাছে কি হয় জানা ইয়াতে মই লিখি দিছোঁ তোমালোকে এইটো ধুনীয়াকৈ একেবাৰে মনত ৰাখি ল'বা চোৱা প্লাছে মাইনাছে হয় মাইনাছে হ'ব প্লাছ তাৰপাছতে মাইনাছে প্লাছে হ'ব মাইনাছ আৰু লাষ্টত প্লাছে হ'ব প্লাছ অ'কে প্লাছে প্লাছ মাইনাছে মাইনাছ মাইনাছে প্লাছ মাইনাছ চ' ইয়াত কি আছে প্লাছে মাইনাছে মাইনাছ দিওঁ তাৰপিছতে 6টো নমাই আনো আমি তাৰপিছতে একদম তলে লিখিবা দেই এইটো ইকুৱেল আছে এইটো ইকুৱেলৰ সমান চিনৰ তলত সমান চিন তাৰপিছতে -3টো আকৌ নামি আহিলে তাৰপিছতে ইমপ্লাই চিন তাৰপিছত এতিয়া চোৱা 6ৰ আগত মাইনাছ আছে তো 3ৰ আগত একো নাই মানে ইয়াত প্লাছ আছে বুলি আমি ধৰি ল'ব লাগিব অ'কে তো প্লাছে মাইনাছে কি হয় প্লাছে মাইনাছে মাইনাছ হয় তো মাইনাছ কৰিম মানে 6ৰ পৰা 3 মাইনাছ কৰিম 6ৰ পৰা 3 মাইনাছ কৰিম আমি কিমান পাওঁ 3 পাওঁ অ'কে এতিয়া এই দুটাৰ ভিতৰত +3 আৰু -6ৰ ভিতৰত ডাঙৰ কোনটো 6 আৰু 3ৰ মাজত ডাঙৰ কোনটো 6 ডাঙৰ অ'কে 6ৰ আগত কি আছে মাইনাছ আছে সেইটো কাৰণে ইয়াত মাইনাছ আহিব এতিয়া যদি 3টো ডাঙৰ হ'লে হয় তেনেহ'লে 3ৰ আগত কি আছে প্লাছ আছে তো অকল আমি ইয়াত প্লাছ লিখিলোঁ হয় বা প্লাছ নিলিখিলেও হৈ যাব যদি ইয়াত সৰু 6ৰ ঠাইত যদি সৰু থাকিলে হয় এক্সাম্পল যদি ভাবা বোলে 2 থাকিলে হয় এক্সাম্পল দেই তো তেতিয়া কি হ'লে হয় ডাঙৰ কোনটো 3টো ডাঙৰ নে 2টো ডাঙৰ 3টো ডাঙৰ তো 3ৰ আগত কি আছে প্লাছ আছে তো ইয়াত আমি অকল প্লাছ লিখিলোঁ হয় অ'কে জাষ্ট মানে বুজিবৰ কাৰণে ইয়াত লিখি দিছোঁ চ' ইয়াৰ একচুৱেলি আনচাৰটো কি হ'ব 6 - 3 6টো ডাঙৰ তো এইটো মাইনাছ কৰি আমি কিমান পালোঁ 3 পালোঁ 6টো ডাঙৰ তাৰপিছত কি হ'ল ডাঙৰ আগত কি আছে মাইনাছ আছে সেইটো কাৰণে ইয়াত মাইনাছ বহিছে তাৰপিছত ইকুৱেল -3 চ' ইয়াত চোৱা তোমালোকে -3 ইকুৱেল -3 মিলি গৈছে চ' ইয়াতে কি কৈছে পেয়াৰ লিখিব কৈছে তো পেয়াৰটো হ'ব কি এইটো 3 প্লাছটো বাদ দিবা 3, -6 তোমালোকে বুজিছা কেনেকৈ কৰিছোঁ বুজিছা অ'কে যদি বুজা নাই তেনেহ'লে নেক্সট আৰু এটা ছেকেণ্ড নম্বৰ যোনটো মেথছ আছে সেইটো কৰিলে আৰু ভালকৈ বুজি যাম অ'কে চ' আমাৰ ছেকেণ্ডতে কি দিছে হুজ ডিফাৰেঞ্চ ইজ -5 ডিফাৰেঞ্চ মানে কি কৈছিলোঁ ডিফাৰেঞ্চ মানে মাইনাছ অ'কে চ' ডিফাৰেঞ্চ মানে মাইনাছ তো আমি চলিউশ্যন লিখি পেলাই সোনকালে আমি মাইনাছটো দি লওঁ আৰু ইজ -5 চ' অলপ ঠাই এৰি পেলাই আমি -5 লিখিম
আৰু ইয়াত এটা নাম্বাৰ আৰু ইয়াত এটা নাম্বাৰ আমি লিখিব লাগে যাতে আমি -5 পাওঁ এতিয়া তোমালোকক মই এইটো ট্ৰিকত কি শিকাইছিলোঁ ইয়াত -3 আছে তো -2 বাদ ইয়াত ডাইৰেক্ট 3 লিখি দিবা আৰু ইয়াতে কি কৰিবা 3 2 জাৰ 6 মানে 3 যোগ 3 কিমান হয় 6 হয় সেইটো লিখি দিম তো ইয়াতো কিমান আছে -5 আছে ওকে তো -5 ৰ ঠাইত অকল আমি 5 লিখি দিলোঁ আৰু তাৰ আগতে আমি ইয়াত ইমপ্লাই চিনটো দি লওঁ ওকে তো 5 লিখিলোঁ তাৰ পাছতে কি হৈছে 5 2 জাৰ কিমান হয় 5 2 জাৰ 10 হয়নে ওকে আৰু ইয়াত মাইনাছ আহি যাব হৈ গ'ল তাৰ পাছতে এইটো আমি আকৌ মেথছটো কৰি চাওঁ 5 আছে 5 লিখিলোঁ তাৰ পাছত কি আছে মাইনাছে কি হয় মাইনাছে প্লাছ ওকে প্লাছ হয় তাৰ পাছত ইয়াত কি আছে -5টো তলত আহি যাব তো মাইনাছে প্লাছ হয় আৰু 10টো ইয়াত আহি যাব আচ্ছা ইয়াত চোৱাচোন তোমালোকে ইয়াত -5 আছে তো মাইনাছত লিখিব লাগিব ওকে লিখিব লাগিব ইয়াত মাইনাছটো ইয়াতো লিখিব লাগিব তো মাইনাছটো লিখিলে তাৰ পিছতহে মিলিব এতিয়া চোৱা -5টো আছিলে -5 ইয়াত লিখিলোঁ হৈ গ'ল তাৰপিছতে মাইনাছে কি হয় প্লাছ লিখিলোঁ 10টো নামি আহিলে -5টো নামি আহিলে এতিয়া চোৱা -5 লিখিলোঁ ওকে এতিয়া -5 দৰকাৰী নাই একদম দৰকাৰ নাই তো এতিয়া চোৱা মাইনাছে প্লাছে কি হয় মাইনাছে প্লাছে মাইনাছ হয় তো মানে মাইনাছ কৰিম 10ৰ পৰা 5 মাইনাছ কৰিম 10ৰ পৰা 5 মাইনাছ কৰিলে আমি 5 পাওঁ হয়নে ডাঙৰ কোনটো ডাঙৰটো তোমাৰ 10 চ' এই মেথছটো ক'ব গ'লে হোৱা নাই এইটো চোৱা আমি কেনেকৈ কৰিম এইটো হোৱা নাই এইটো চোৱা আমি তেনেহ'লে আকৌ কৰিব লাগিব এইটো চোৱা ফাৰ্ষ্টতে সলিউশ্যন লিখিলোঁ সলিউশ্যন লিখাৰ পিছত ইয়াত কি আছে মাইনাছ কি আছে -5 আছে ওকে তো ইয়াতে আমি ডাইৰেক্ট লিখোঁ ইমপ্লাই দি পেলাই অকল 5 লিখিম আৰু ইয়াত কি আছে ডিফাৰেঞ্চ মানে মাইনাছ মই কৈছোঁ লগতে তুমি জাষ্ট ইয়াত 5 2 জাৰ কিমান হয় 5 2 জাৰ 10 হয় 10 লিখি দিলে হ'ল আৰু একো কৰিব নালাগে 5 2 জাৰ 10 আৰু ইয়াতে আছে তোমাৰ -5 আছেনে নাই হুজ ডিফাৰেঞ্চ ইজ -5 চ' এই -5টো এইটো মানে এইটো ওকে -5 তাৰ পাছতে এতিয়া চোৱা তো 5 - 10 কিমান হ'ব এইটো ইমপ্লাইচিন দিলোঁ তো 5 - 10 ডাঙৰ কোনটো সৰি ডাঙৰটো পিছত কৰিম তো 5 - 10 কিমান হয় 5 হয় 10ৰ পৰা 5 গ'লে 5 হয় ডাঙৰ কোনটো ডাঙৰ হৈছে -10টো ডাঙৰ তো মাইনাছ আছে 10ৰ আগত আৰু 5ৰ আগত একো নাই মানে কি প্লাছ আছে ওকে তো ডাঙৰ কোনটো 10 ডাঙৰ সেইটো কাৰণে -5টো আগত আহিছে তাৰপিছত ইকুৱেলৰ তলত আমি ইকুৱেল দিলোঁ আৰু -5টো আহি গ'ল এনেকৈ আহি গৈছে তোমালোকে কিন্তু এনেকৈ নিদিবা মই জাষ্ট তোমালোকে বুজিবৰ কাৰণেহে দি দিছোঁ ওকে এতিয়া চোৱা ইয়াতে কি -5 ইকুৱেল -5 মিলি গৈছেনে মিলি গৈছে চ' ইয়াৰ পেয়াৰ হ'ব কি পেয়াৰ ইজ 5, only 10 not minus okay এইটো ভালকৈ কেয়াৰফুলি তোমালোকে কৰিবা 5, 10 অ'কে এইটো আনচাৰটো তাৰ পাছতে আমি এতিয়া 3 নম্বৰটো কৰিম 3 নম্বৰতে কি আছে চাই লওঁ 3 নম্বৰতে হুজ sum is 0 হুজ sum is 0 sum মানে যোগফল তো যোগফল আমি জাষ্ট 0 ওলাব লাগে তো এতিয়া সলিউশ্যন লিখোঁ সলিউশ্যন লিখাৰ পিছত এতিয়া চোৱা ইকুৱেল আছে ইকুৱেল দি পেলাই দি দিছে 0 লিখি দিওঁ আৰু ইয়াতে সাম দিছে যেতিয়া আমি ইয়াত প্লাছ লিখি দিওঁ ইয়াতে ইমপ্লাইচিন দি পেলাই এতিয়া চোৱা হুজ সাম ইজ 0 এতিয়া আমি মানে যোগফলটো আমি যোগ কৰি পেলাই মানে আমি 0 উলিয়াব লাগে তো ইয়াত কিমান আছে 0 আছে তো 0টো অকল 0 লিখিলেতো নহ'ব তো ইয়াতে জাষ্ট আমি ইচ্ছা কৰিলে তুমি ইয়াত 2 লিখি দিয়া 2 লিখা আৰু ইয়াতে -4 নহয় -2 লিখিব লাগিব অ'কে কি লিখিবা -2 ইয়াত যদি মই 3 লিখি তোমালোকে যদি ইচ্ছা কৰিলে 3 লিখিবা তো ইয়াত খালি -3 লিখি দিবা ইয়াত যদি 5 লিখা নহ'লে ইয়াত -5 লিখি দিবা অ'কে ট্ৰিক এইটো তো ইয়াতে 2 আহি গ'ল তো 2 আৰু প্লাছে মাইনাছে কি হয় মাইনাছ হয় আমি শিকিলোঁ অলৰেডি অলপ আগতে তো প্লাছে মাইনাছে মাইনাছ লিখিলোঁ আৰু 2টো এই 2টো আহি গ'ল আৰু এইটো 0টো তলত আহি গ'ল 0টো তলত আহি গ'ল তাৰ পাছতে চোৱা 2 - 2 কিমান হয় 2 - 2 2 - 2 0 অ'কে তো এইটো 0 তো হুজ সাম ইজ 0 ইয়াৰ আনচাৰটো হ'ব মানে ইয়াৰ পেয়াৰটো হ'ব পেয়াৰ ইজ 2, -2 যেতিয়া -2 বুলি ইয়াত লিখিবা না তো ব্ৰেকেট দি দিবা তোমালোকে অ'কে 2ৰ দুই চাইডে ব্ৰেকেট দি দিবা আৰু এটা কথা শুনি লোৱা প্লাছ আৰু মাইনাছ কেতিয়াও একেলগে নাহে অ'কে তো প্লাছ আৰু মাইনাছৰ আগত কি আছে এইটো
ব্ৰেকেট এটা আছে এইবিলাক কিন্তু ভালকৈ ধ্যান দিব লাগিব ওকে 4 নম্বৰতে আছে হুজ ডিফাৰেন্স ইজ অনলি 2 তো ডিফাৰেন্স কৈছে ডিফাৰেন্সটোতো আমি জানো ডিফাৰেন্স মানে সলিউশ্যন লিখাৰ পিছত মাইনাছ হয় মানে ডিফাৰেন্স মানে মাইনাছ আৰু ইজ 2 তো ইয়াতে একেবাৰে ডিফাৰেন্স ওলোৱাৰ মানে মাইনাছ কৰি পেলাই 5 - 3 যদি আমি কৰি দিওঁ 5 - 3 যদি আমি কৰি দিওঁ 2 পাই যাওঁ মানে তো 5 - 3 হৈ যায় 2 ইমপ্লাইজ ইন দি দিব লাগিব কিন্তু ইমপ্লাইজ ইন বুলি কয় তোমালোকে ভালকৈ ধুনীয়াকৈ শুনি ল'বা জানি ল'বা এইটো 2 বুলি কয় এইটো 2 তো 2 ইকুৱেল টু মিলি গৈছে এতেকে পেয়াৰ কি 5 কমা এইটো কিন্তু -3 নহয় কিন্তু দেই অকল 3 এই -2 কিয় আহিছে ডিফাৰেন্স মানে মাইনাছ তোমালোকে বুজি লোৱা ভালকৈ ওকে তো ডিফাৰেন্সটো মানে মাইনাছ ওকে তো পেয়াৰ ইজ 5, 3 তাৰপাছত আমাৰ 7 নম্বৰ কুৱেশ্যনটো কি ৰাইট এ পেয়াৰ অফ নেগেটিভ ইণ্টিজাৰ্ছ হুজ ছাবষ্ট্ৰেকশ্যন ইজ 6 ছাবষ্ট্ৰেকশ্যন মানেও মাইনাছ হয় তোমালোকে বুজি পাবা বুজি লোৱা ওকে ছাবট্ৰেকশ্যন মানে মাইনাছ আৰু যদি কয় এডিশ্যন বা এড তেতিয়া হ'ব প্লাছ ওকে তো ৰাইট এ পেয়াৰ মানে কি কৈছিলোঁ যোৰা মানে যোৰা আৰু ইয়াতে যোৰা স্পেলিংটো মই ভুলকৈ লিখি দিছিলোঁ ইয়াত 29 জ হ'ব 29 জ ওকে 29 জত উকাৰে জোৰত আকাৰে ৰা যোৰা মই কাটি পেলাই লিখি দিওঁ 29 জত উকাৰে জোৰত আকাৰে ৰা যোৰা ওকে চ' এতিয়া চোৱা ইয়াত কি কৈছে এযোৰ নেগেটিভ মানে ঋণাত্মক আৰু ইণ্টিজাৰ মানে কি কৈছিলোঁ অখণ্ড সংখ্যা ওকে তো নেগেটিভ ইণ্টিজাৰ হুজ ছাবষ্ট্ৰেকশ্যন ইজ 6 চ' মানে এযোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ ছাবট্ৰেকশ্যন মানে বিয়োগ কৰি পেলাই আমি ফল উলিয়াব লাগে মানে আনচাৰটো উলিয়াব লাগে ওকে বিয়োগ কৰি পেলাই আমি আনচাৰ উলিয়াব লাগে ছাবট্ৰেকশ্যন ইজ 6 বিয়োগ কৰি পেলাই আমি 6 তো বিয়োগ কৰি পেলাই 6 উলিয়াব লাগে তো ইয়াত এটা ইণ্টিজাৰ হ'ব মানে অখণ্ড সংখ্যা হ'ব আৰু ইয়াত এটা ইণ্টিজাৰ আৰু সেইবিলাক নেগেটিভ হ'ব লাগিব ইয়াত কৈ দিছে নেগেটিভ ইণ্টিজাৰ তো ইয়াত নেগেটিভ 6 আছে তো আমি এইবোৰ যেনেকৈ কৰিছিলোঁ এইফালে চোৱা এইবোৰ যেনেকৈ কৰিছিলোঁ এইবোৰ 3 আছে 3টো আনি দিছোঁ ডাবল কৰি দিছোঁ ছেম প্ৰচেছ এইবোৰ চব ছেম প্ৰচেছ হয় চ' ইয়াত 6 আছে অকল ইয়াত নেগেটিভ কৈছেতো মাইনাছ কৈছে তো অকল আমি ইয়াত ইমপ্লাইচিং দি পেলাই -2 লৈ আহিছোঁ মাইনাছ লৈ আহিছোঁ -6 লৈ আহিছোঁ আৰু 6 2 জাৰ কিমান 6 দুগুণ কিমান 6 দুগুণ 12 তো এইটো ব্ৰেকেটত আহিব ইয়াত মাইনাছ হৈ যাব ওকে তাৰপিছত চোৱা কেনেকৈ কৰোঁ এইটো -6টো আমি এইটো কি হৈ আছে আবদ্ধ হৈ আছে একেবাৰে তো এইটোক আমি উলিয়াই দিওঁ -6টো উলিয়াই দিয়া তাৰপিছতে মাইনাছে কি হয় মাইনাছে প্লাছ আৰু এইপিনে 12 হৈ গ'ল আৰু এইটো 6টো তলত নামি আহিলে একদম তলে তাৰপাছতে চোৱা এতিয়া চোৱা মাইনাছে প্লাছে কি হয় মাইনাছ হয় মাইনাছ কৰিম এতিয়া আমি 12ৰ পৰা 6 মাইনাছ কৰিলে 6 এতিয়া ডাঙৰ কোনটো ডাঙৰ হৈছে 12th হয়নে 12ৰ আগত কি আছে প্লাছ আছে তো ইয়াত একো নাই মানে কি ইয়াতো প্লাছ আছে আৰু ইয়াত ইকুৱেল টু 6টো নামি আহি গ'ল আৰু এতিয়া 6 = 6 ওকে চ' ইয়াত কি কৈছে ৰাইট এ পেয়াৰ অফ এ নেগেটিভ ইণ্টিজাৰ্ছ হুজ ছাবষ্ট্ৰেকশ্যন ইজ 6 দ্য পেয়াৰ ইকুৱেল দ্য পেয়াৰ ইজ -6, -12 ব্ৰেকেটত দি দিয়া ওকে তোমালোকে বুজিব পাৰিছা যদি বুজিছা তেনেহ'লে কমেণ্ট কৰা আৰু যদি নাই বুজা তথাপিও কমেণ্ট কৰা লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়া ওকে চ' আমাৰ 8 নম্বৰ কুৱেশ্যন হৈছে ফাইণ্ড দ্য ইণ্টিজাৰ্ছ a and b such that a plus b is positive মানে এইটো মানে আমাক অখণ্ড সংখ্যা আমাক ওলাব লাগে আৰু ওলাই পেলাই কি কৰিব লাগে আমি মানে প্লাছ কৰি পেলাই দুটা অখণ্ড সংখ্যা প্লাছ কৰি পেলাই আমি পজিটিভ মানে এনচাৰটো পজিটিভে পাব লাগিব এনচাৰটো আমি মানে এক্সাম্পল আমি ক'ব গ'লে এনচাৰটো কেতিয়াবা -3 -2 এইবোৰ পাব নোৱাৰোঁ আমি পজিটিভ কৈছে পজিটিভ মানে 1 2 3 100 10 12 এইবোৰ পাম ওকে পজিটিভ ওলাব লাগিব আনচাৰটো ওকে কেনেকৈ ওলাব লাগিব দুটা ইণ্টিজাৰ আমি এড কৰি পেলাই প্লাছ কৰি পেলাই ইণ্টিজাৰ মানে অখণ্ড সংখ্যা দুটা অখণ্ড সংখ্যা আমি প্লাছ কৰি পেলাই পজিটিভ নাম্বাৰ ওলাব লাগে চ' a + b ইজ পজিটিভ ইয়াৰ কুৱেশ্যনটোতো তোমালোকে বুজিছানে নাই ক'বাচোন আৰু ইয়াৰ আনচাৰটো হ'ব চোৱা a + b ইজ পজিটিভ চ' এতিয়া এৰ মান যদি তুমি 2 লৈ লোৱা
এণ্ড বিৰ মানো যদি তোমালোকে 3 লৈ লোৱা এক্সাম্পল তোমালোকে যি লোৱা খালি পজিটিভ ল'বা ইয়াত মানে যাতে মাইনাছ থাকিব নালাগে প্লাছ থাকিব লাগিব অ'কে চ' এ মান মই ইয়াত লৈ ল'লোঁ 2 আৰু এণ্ড বিৰ মান লৈ লওঁ 3 অ'কে তো এ প্লাছ বি তো এৰ মান 2 লৈছোঁ প্লাছ আছে প্লাছ দিছোঁ আৰু বিৰ মান লৈছোঁ 3 তো ইয়াতো 2 + 3 কিমান 5 তো 5 ইজ এ পজিটিভ নাম্বাৰ অ'কে পজিটিভ হয় নাম্বাৰটো আৰু পজিটিভ নাম্বাৰ অৰ পজিটিভ ইণ্টিজাৰ এইটো পজিটিভ ইণ্টিজাৰ ধনাত্মক অখণ্ড সংখ্যাও আমি ক'ব পাৰোঁ বা ধনাত্মক সংখ্যা বুলিও ক'ব পাৰোঁ অ'কে চ' এইটো তোমালোকে বুজি পাইছা ধনাত্মক ওলাইছে পজিটিভ ওলাইছে এইটো পজিটিভ অ'কে এইটো তোমাৰ লিখিব নালাগে জাষ্ট মই এনেকৈ বুজাই দিছোঁ 2 নম্বৰতে কি আছে এ নট ইকুৱেল বি মানে এ ইকুৱেল হ'ব নালাগিব বিৰ সমান হ'ব নালাগে তো এইটো তোমালোকে চোৱা এৰ মান যদি 2 লওঁ কমা বিৰ মান যদি 3 লওঁ তো এ ইকুৱেল ইকুৱেল দি পেলাই কাটি দিছোঁ মানে নট ইকুৱেল বি তো এৰ মান 2 বিৰ মান 3 বুজিমান 3 তো এইটো ইকুৱেল হৈছে নেকি 2 আৰু 3 ইকুৱেল হয় নেকি নহয় তো কাটি দিছোঁ এইটো এনচাৰটো অ'কে এ মাইনাছ বি 0 অ'কে এ মাইনাছ বি 0 উলিয়াব লাগে চ' এইটোৰ চলিউশ্যনটো আমি ইয়াত লিখিব লাগিছিলে ইয়াত লিখিলোঁ অ'কে অসুবিধা নাই তোমালোকে বুজা মই জানো তো এৰ মান যদি আমি লৈ লওঁ 5 অ'কে 5 লৈ ল'লোঁ আৰু মাইনাছ আছে তো মাইনাছ দিবই লাগিব এতিয়া বিৰ মানো আমি -5 লৈ ল'লোঁ অ'কে এতিয়া ইকুৱেল 0 এতিয়া চোৱা 5 ল'লোঁ মাইনাছে চোৱা বিয়োগে মাইনাছে প্লাছ হয় আৰু এটা কথাও আমি কৰিব লাগিব ইয়াতো এটা মাইনাছ দিব লাগিব তেতিয়াহে ইয়াত মাইনাছ দিব পাৰিম তেতিয়াহে 0 ওলাব নহ'লে নোলায় কিন্তু -5 -5 মানে দুইটাতে -5 দিবা এনচাৰ ওলাই যাব তো -5 প্লাছ এইটো চোৱা মাইনাছে প্লাছ দিলোঁ আৰু 5টো তলত আহি গ'ল 0 এতিয়া চোৱা প্লাছে মাইনাছে কি হয় মাইনাছ হয় তো 5 - 5 কিমান হয় 0 ইকুৱেল 0 মিলি গৈছে অ'কে তো এইটো হ'ব আনচাৰটো আমাৰ 9 নম্বৰ কুৱেশ্যনটো কি ফিল ইন দ্য বক্সবোৰ আমি ফিল আপ কৰিব লাগে এইটো এটা বক্স আৰু বহুত ধৰণৰ কুৱেশ্যন আছে আৰু সেইবোৰ আমি বক্সবোৰ আমি ফিল আপ কৰিম বহুত ইজিলি আমি ফিল আপ কৰিম অ'কে চ' ইয়াত চোৱাচোন কি আছে -15 ব্ৰেকেটৰ ভিতৰত প্লাছ -4 এইটো ব্ৰেকেটৰ ভিতৰত ইকুৱেল -4 প্লাছ বক্স চ' ইয়াত চোৱাচোন কি আছে ইয়াত -15 আছে ইকুৱেল চিনৰ পিছত -15 নাই প্লাছ আছে ইয়াত -4 আছে এইটো হ'ল -4 চ' ইয়াত -15 আছে এই বক্সটোৰ ভিতৰতো -15 হ'ব অ'কে তো ইয়াৰ মানে মিলাই আমি লিখিব লাগে মিলাই লিখি দিছোঁ মই আৰু এনেকৈতো এইটো হৈছে বহুত চিম্পল হয় আৰু এটা টেকনিকটো হ'ল চোৱা এই টেকনিকটো মই কৰি আছোঁ আকৌ সলিউশ্যন ইয়াত কি আছে চোৱা -15 প্লাছ আকৌ -4 তো লিখি লওঁ যেনেকৈ আছে -15 প্লাছ -4 ইকুৱেল -4 প্লাছ বক্স এতিয়া এইফালে চোৱাচোন এইটো ব্ৰেকেটৰ ভিতৰত সোমাই আছে এইটো ব্ৰেকেটৰ পৰা এইটোক মুক্ত অ'কে মুক্ত কৰিব লাগে মুক্ত কৰোঁ -15টো ব্ৰেকেটৰ ভিতৰৰ পৰা আমি মুক্ত কৰি দিলোঁ এতিয়া চোৱা কি আছে প্লাছ আৰু মাইনাছ তো প্লাছে মাইনাছে কি হয় প্লাছে মাইনাছে মাইনাছ হয় তাৰপিছত এই 4টো আহি গ'ল বহি গ'ল একদম আহি পেলাই বহি গ'ল তাৰপিছতে ইকুৱেল হৈ গ'ল আৰু এইটোকো আমি মুক্ত কৰিব লাগে এইটো মুক্ত কৰি দিলোঁ আৰু এইপিনে বক্সটো বক্স হৈ যাব বক্সৰ ভিতৰত আমি লাষ্টত মানটো উলিয়াব লাগে আমি নাম্বাৰটো পাম এতিয়া চোৱা ইমপ্লাই মাইনাছে কি হয় মাইনাছে প্লাছ হয় প্লাছ কৰিম 15 প্লাছ 4 হৈ যায় 19 আৰু ডাঙৰ কোনটো ডাঙৰ হয় 4 নে 15 ডাঙৰ 15ৰ আগত কি আছে মাইনাছ হ'ব ইজি হয় হয়নে তাৰপিছত ইকুৱেল আৰু এইটো -4টো ধৰা ইয়াত থাকি গ'ল আৰু নেক্সট বক্সটো আমি লিখি দিলোঁ এতিয়া চোৱা এতিয়া মেইন ট্ৰিকটো হ'ল তো -15 -19 to -19 হৈ যাব আৰু এতিয়া আমি কি কৰিব লাগিব এই বক্সটো আছে ন এই বক্সটোক আমি ছিংগল কৰি দিম অ'কে ইহঁত দুটা একেলগে আছে ৰিলেশ্যনত আছে আমি এই দুটাক ছিংগল কৰি দিম ৰিলেশ্যনশ্বিপত আছে ক'ব গ'লে ৰিলেশ্যনশ্বিপ তো এই দুটাক আমি কি কৰিম ছিংগল কৰি দিম
সো এইটো চোৱা এতিয়া এটা কথা হ'ল এইটো চোৱা এইটো হৈছে ইকুৱেল চিন এইফালে যদি এইফালৰ ধৰি লোৱা ইকুৱেল চিনত মাইনাছ আছে এইটো কি সাইড এইটো হৈছে ৰাইট সাইড হুফাল ওকে হুফালে যদি মাইনাছ থাকে আৰু তোমালোকৰ ইচ্ছা কৰিছে যে তোমালোকৰ এই মাইনাছটো বাওঁফালে মানে লেফ্ট সাইডত আনিবলৈ ইচ্ছা কৰিছে তো লেফ্ট সাইডত আনিব হ'লে তোমালোকে এটা কথা কৰিবা ইয়াত প্লাছ লিখি দিবা আৰু একো কৰিব নালাগে মানে যদি সোঁ সাইডে থাকে মাইনাছ ধৰি লোৱা ইয়াত -4 আছে তো সোঁ সাইডে -4 আছে তোমালোকৰ ইচ্ছা কৰিছে যে আমি এইফালে আনিম আমি বাওঁ সাইডে আনিম তো বাওঁ সাইডে আনিব হ'লে একো কৰিব নালাগে মাইনাছটো প্লাছ কৰি দিবা আৰু 4 to 4 থাকি যাব আৰু এটা কৰোঁ যদি ইয়াত -6 থাকে মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব আৰু 6 to 6 হৈ যাব বুজিছা আৰু এটা চাই লোৱা আৰু এটা কি চাই লোৱা ধুনীয়াকৈ যদি এনেকুৱা আছে চোৱা 2x আছে এটা এক্সাম্পলৰ কাৰণে এইটো মই বুজাই দিছোঁ চাই লোৱা 2x আছে ভাবি লোৱা তো 2 আৰু x এইটোৰ লগত এই দুটা কি হৈ আছে এটা আনটোৰ লগত পূৰণ হৈ আছে ওকে মাল্টিপ্লাই হৈ আছে সো এতিয়া আমি এই দুটাওতো ৰিলেশ্যনশ্বিপতে আছে এই দুটাকো আমি এতিয়া কি কৰিব লাগিব আমি একেবাৰে মানে ডিভাইড কৰি দিম মানে ছেপাৰেট কৰি দিম তো এক্সটো যদি অকল থাকি যায় তো এইটোতো কি হ'ব যেনেকুৱা এই 6টো এইপিনে ইকুৱেল চিনৰ এইফালে আহি গৈছে 6 to 6 হৈ গৈছে -2 প্লাছ হৈ গৈছে তো ইয়াতো একো নাই মানে ইয়াত কি প্লাছ আছে তো এইপিনে 2 -2 এনেকৈ লিখিলে নহ'ব এইটো যিহেতু এইটো পূৰণ হৈ আছে মাল্টিপ্লাই হৈ আছে সেইটো কাৰণে এইটো তলত যাবগৈ এইটো মানে হৈছে ডিভাইড এইটো সিম্পল তলত যাবগৈ ওকে এতিয়া এইটো আমি ইয়াত কৰিম এইটো মই বুজাই দিছোঁ এইটো বেলেগ এটা মেথছত কামত আহিব এইটো তোমালোকে মনত ৰাখিবা এতিয়া চোৱাচোন -4টো ইকুৱেল চিনৰ এইফালে আনিব লাগে তো এইটো চোৱা ইকুৱেল চিন -4 দিয়ে লিখিছিলোঁ ইকুৱেল চিনৰ এইটো চাইড আহি গৈছে মানে কি প্লাছ হৈ গৈছে তো -2 ইকুৱেল চিনৰ এইফালে আহি গ'লে -2 প্লাছ হৈ যাব আৰু 4 to 4 থাকি যাব আৰু বক্সটো ছিংগল হৈ গ'ল অকলে বেচাৰে কানি আছে ওকে এতিয়া চোৱা এতিয়া মাইনাছে প্লাছে কি হয় মাইনাছে প্লাছে মাইনাছ হয় 19 - 4 ইকুৱেল কিমান বোলে 15 কিমান হয় 15 এতিয়া চোৱা ডাঙৰ কিমান ডাঙৰ কোনটো -19টো ডাঙৰ নে 4 ডাঙৰ অবভিয়াছলি 19টো ডাঙৰ 19 ডাঙৰত কি আছে 5 আছে তো কি আছে মাইনাছ আছে মাইনাছ আহি যাব আৰু ইকুৱেল বক্স তো বক্সৰ -15 ইকুৱেল বক্স মানে এই 15টো এই বক্সৰ ভিতৰত আহি যাব ওকে এইটোৱে যোনটো আমি অলপ আগতে লিখিছিলোঁ -15 তোমালোকে বুজি পাইছানে যদি বুজি পাইছা কমেণ্ট কৰা এতেকে বক্স ইকুৱেল -15 ওকে তাৰ পাছতে আমাৰ 2 নম্বৰ প্ৰশ্নটো কি বক্স প্লাছ -7 + 8 ইকুৱেল 5 + -7 + 8 ইয়াত চোৱা ইয়াত কি আছে ইকুৱেল চিনৰ এইফালে কি আছে 5 আছে 5 নাই -7 আছে -7 আছে +8 আছে +8 আছে তো ইয়াতে কি নাই ইয়াত অকল 5 লিখি দিলেই হ'ল এইটো একেবাৰে ইজি হয় একেবাৰে মিলাই ধুনীয়াকৈ আমি লিখিব পাৰোঁ হয়নে আৰু যদি তুমি ভাবিছা এনেকৈ কৰিবা তেনেহ'লে কেনেকৈ কৰিবা পাৰিবা নোৱাৰিলে মই আকৌ এবাৰ কৰি দিছোঁ তোমালোকে ভালকৈ বুজি লোৱা অৰ দি পেলাই সলিউশ্যন লিখি ল'লোঁ তাৰপাছতে এইখিনিত চোৱাচোন তোমালোকে কি আছে বক্স আছে তো ইমপ্লাই চিন দি দিলোঁ বক্স লিখি দিলোঁ প্লাছ এতিয়া এইখিনি আমি চিম্প্লিফাই কৰিম মানে এইবোৰ কি হৈ আছে ব্ৰেকেটৰ ভিতৰত আবদ্ধ হৈ আছে মুক্ত কৰিব লাগে এইবোৰক ওকে মুক্ত কৰিম এইটো চোৱা কেনেকৈ মুক্ত কৰিম এতিয়া ফাৰ্ষ্টতে প্লাছ দিলোঁ প্লাছ আছে দিলোঁ এতিয়া এইটো চোৱাচোন -7 + 8 মাইনাছে প্লাছে কি হয় মাইনাছ হয় হয়নে মাইনাছ হয় মানে 8ৰ পৰা 7 মাইনাছ কৰিম 8ৰ পৰা 7 মাইনাছ কৰিলে কিমান হয় 1 হয় ডাঙৰ কোনটো 8 ছাৰ কিমান 8 ডাঙৰ ছাৰ নহয় দাদা ওকে দাদা ক'বা 8টো কি হয় ডাঙৰ হয় তো 7টো কি সৰু তো ডাঙৰ আগত কি আছে প্লাছ আছে এইটো প্লাছ অলৰেডি আছে বা যদি 8টো কোনোমতে সৰু হৈ গ'লে হয় মানে ইয়াত যদি 10 থাকিলে হয় বা 11 থাকিলে হয় ইয়াতে মাইনাছ দিব লাগিলে হয় আৰু এইটো ব্ৰেকেটৰ ভিতৰত আহি গ'লে হয় বুজিছা ওকে তাৰপিছতে ইকুৱেলটো একদম তলে আহি গ'ল এনেকৈ তোমালোকে এনেকৈ আচপাই নিদিবা মই জাষ্ট বুজিবৰ কাৰণে দি দিছোঁ ওকে তাৰপিছতে আকৌ এইবোৰক আমি এতিয়া আবদ্ধ হৈ আছে এইবোৰক আমি মুক্ত কৰিব লাগিব মুক্ত ফচি আছে এইকেইটা মুক্ত কৰা এইবিলাকক কেনেকৈ কৰিম এইটো চোৱা 5 + -7 তো প্লাছে মাইনাছে কি হয় মাইনাছ হয় তো 7 - 5 কিমান হ'ব 7 - 5 2 এতিয়া ডাঙৰ কোনটো 7 তো 7ৰ আগত কি আছে মাইনাছ আছে মাইনাছটো দি দিলোঁ এইটো কি হৈ যাব ব্ৰেকেটেড হৈ যাব আকৌ এইটোক আমি এতিয়া আবদ্ধ কৰি দিলোঁ বহুত বেয়া হ'ল বাট কৰি দিলোঁ একো নাই ইচ্ছা কৰিলে যে কাটি দিওঁ যা তো +8 হৈ গ'ল এতিয়া +8টো আহিলে এইটো আহিছে কিন্তু ইয়াৰে আকৌ কনফিউজ নহ'বা +8 এইটো ইয়াৰ পৰা আহিছে এতিয়া বক্স থাকি গ'ল
প্লাছ 1 থাকি গ'ল এতিয়া চোৱা মাইনাছে প্লাছে কি হয় দাদা মাইনাছে প্লাছে মাইনাছ হয় মাইনাছ কৰিলোঁ এইটোৰ পৰা 2 গ'লে 6 থাকে ডাঙৰ কোনটো প্লাছ 8 ডাঙৰ প্লাছ আছে প্লাছ ইয়াত নাই মানে প্লাছ ইয়াতেই আছে অ'কে এতিয়া চোৱা এইটো এতিয়া এই বক্স এই দুটা একেলগে ৰিলেশ্যনশ্বিপত আছে এতিয়া এই দুটাক আমি কি কৰিম এই দুটাক আমি ছিংগল কৰি দিম মানে অকল আমি বক্সটো ছিংগলকৈ ৰাখি দিলোঁ আৰু এইটো 6 আছে আৰু ইকুৱেল চিনৰ এইফালে আহি গ'লে প্লাছটো মাইনাছ হৈ যাব আৰু 1 to 1 থাকি গ'ল অ'কে তো এইটো বক্স এতিয়া 6 - 1 = 5 অ'কে 5 এতেকে বক্স ইকুৱেল 5 চ' ইয়াতে চোৱাচোন 5 লিখিছোঁ ছাৰ দাদা বুজি পাইছোঁ অ'কে